লাইটবোৰ বেছি স্পীড চলালে বা কাটিং চাটিং মাৰিলে মোৰ বহুত বেছি ভয় লাগে, অলপ নহয়। তো সেইটো কাৰণে সি মোক জোকাবলৈ বাইকখন এনেকৈ চলাইছিলে আৰু মই বহুত বেছি ভয় কৰিছিলোঁ। জেঠাই ল'ৰাটোৰ ঘৰলৈ যা, জেঠাইহঁতৰ ঘৰলৈ যাওঁ, জেঠাই ল'ৰাটোৰ ঘৰলৈ জেঠাই ল'ৰাটোৰ ঘৰলৈ যাওঁ। জমনি কৰি দিছো কোনটো লবি কিমান? আমি কোনটো ভাল হ'ব? এইখিনি লোকেল, এই লোকেলটোকে দি দিয়ক গুৰিটোৰ কাৰণে ন। মিঠে কমলা ললো আৰু গৈ আছো অলপ তেন্তে। বাইকখন পৰিলে, তিনিটাই ভয় খাই গৈছিলে। ৰিয়েকচনটো চাই ইয়াৰ। আহি মেলি বহি আছো আৰু চুনুকুটি খাই কৈ দিয়া, চুনুকুটি কৈ দিয়া আকৌ তোমাৰ নামটো। ভাৰ্গৱজ্যোতি বৰুৱা। গৈ চিধা আমি কমলা চমলা খালোঁ আৰু সেইবোৰ ভিডিঅ' কৰা নহ'ল। আৰু ওচৰৰ ভাইটি এটা আহিলে, তাৰ লগতে অলপ কথা পাতিলোঁ, দেখুৱাইছোঁৱে আৰু এনেকৈ অলপ সৰু সুৰাকৈ ধেমালি আৰু সৰু ল'ৰা পালে সৰু হৈ যাওঁ। আমাৰ লগত জেঠাই আছে, মাৰ বাইক হয়। এইখিনি সময় ঘৰলৈ উভতি যাওঁতে আৰু তাত থাকোঁতে ভিডিঅ' কৰা নহ'ল। ঘৰৰ পৰাতো যাওঁতে ভিডিঅ' কৰিম বুলি ভাবি গৈছিলোঁ, কিন্তু কিয় বাৰু নোৱাৰিলোঁ নাজানিলোঁ। মনটোত মানে সাহস দিবই নলয়ে, নকৰোঁ বুলিয়ে ভাবি ল'লোঁ। তো ইমান ভিডিঅ' কৰা নহ'ল আৰু যিখিনি পাৰোঁ মই সিমানখিনিয়ে কৰিলোঁ। তেনে ঘৰলৈ গৈ আৰু মাহঁতে কি কৰি আছে কি কৰি নাই সেইবোৰকে চাওক আৰু। ঘৰ আহি পালোহি,
ভিডিঅ' চিডিঅ' কৰা নহ'ল আৰু এজনী বান্দৰী চিপছ আনিছোঁ খাম নেকি আৰু মাহঁতে কি কৰি আছে দেখাওঁগে দুটা একদম ধুনীয়াকৈ জুই ফুৱাই আছে মানে কিমানে পালাহি বিয়া পৰা হাই আমিতো চাহ তাহ খাই মেলি আজৰি হ'লোঁ চবে ভিতৰে গ'ল পঢ়িবলৈ আছে পঢ়িছেগৈ বা গ'ল টিভি চাবলৈ বাহিৰত আছিলোঁ মই আৰু মা গৈছে এতিয়া ভিতৰত লাই পাত দুখিলামান ছিঙি আনিলে সেইখিনি ধুবলৈ গৈছে আৰু মই তেতিয়ালৈকে কৰি থাকিলোঁ এনেকৈ কৰি ৰাখিলোঁ আটা মাৰি থাকিলোঁ পিছতকৈ বনাম চব্জিখিনি হোৱাৰ পিছত তেন্তে আজিৰ ৰেচিপি পাপাৰ নহয় মাৰ দিম চাই থাকিব মোৰ ভিডিঅ'টো শেষলৈকে আৰু অকণমানহে কৰিম চাই থাকিব আৰু শেষলৈকে আমাৰ ৰান্ধনি জুইশালিত সোমালে পাকঘৰৰ চিটিও মাৰিলে বস্তুবোৰ কালিয়ে মাংস আছিলে মোৰ অহা অলপ দেৰিয়ে হৈ গৈছে আমাৰ ৰান্ধনীয়ে দিলেই পিঁয়াজ এজনী ৰান্ধনী লাষ্টৰে আমাৰ ৰান্ধনী কি দিবা ইয়াত এতিয়া আজি লাই শাক এইবোৰ কাটি থৈছে শাকৰ বাৰীৰ লাই শাক কাটি থৈছে আজি আমাৰ নৰ্মেল খানা আদা নহৰু দি দিছে পাপাহে বৰ একদম মিক্সিত পিচি দিব লাগে মাক নালাগে যোগান দিয়া মন্ত্ৰী মই আৰু আমাৰ বাইদেউহঁতৰ মোৰ বিয়া পিছত কি হ'ব কোনে দিব পাপাক যোগান হা অকণমান ৰঙা হ'বলৈ দিব ৰঙা হৈছেগৈ আৰু লাহে লাহে তেলটো বেছি গৰম আছিলে মাংস ফ্ৰাই কৰি থৈ দিয়া আছিলে কালিয়ে আছিলে ফ্ৰাই কৰি কালি ভিডিঅ'টো কৰা নহ'ল আৰু কৰিব লৈছিলোঁ কিন্তু কৰা নহ'ল ব্ৰইলাৰ একটা আনিছিলোঁ লাই শাক দি দিছে কাৰণ মাংসখিনি ফ্ৰাই কৰাই আছিলে বেছিকৈ সিজাবলৈ দৰকাৰ নহ'ল লাই শাকখিনি ভালকৈ সিজিলে আৰু উলিয়াই দিব আলু আমাৰ নাই দিয়া আজিকালি পাপাৰ কাৰণে নেখায় আমাৰো ইমান খাবলৈ মন নোযোৱা হ'ল নহ'লেও হৈ গৈছে আৰু অভ্যাসৰ পৰিণতি হৈ গৈছে আৰু আজিকালি দিলেও নিদিলেও মানে একে টেষ্টি পোৱা নিচিনাই হৈ গৈছে আগতে শাকত আৰু নিদিলে ভালেই নালাগে এতিয়া মানে আলুটো কাটিবলৈ পাহৰি থকা নিচিনাই হৈ যায় ভালকৈ হিলাই দিব তাৰপিছত ঢাকি দিব ভালে লাগিছে ন দেখিবলৈ এনে
সুদূৰ ডিগবৈৰ পৰা আহি ৰুটি বেলিবলৈ কৈছে তোমাৰ পেহীৰাই কমপ্লিট আমাৰ আপোনালোকেও বনাই খাই চাব ভাল লাগে চাগে হাই কালি ভাত চাত খাই মেলি আৰু ভিডিঅ' কৰা নহ'ল সেইটো কাৰণে ভাবিছোঁ ভিডিঅ'টো ইয়াতে এণ্ড কৰি দিওঁ বুলি কালি কি হ'ল জেঠাইহঁতৰ ঘৰলৈ আমি গৈছিলোঁ কিন্তু ভাত চাত কি খালোঁ কি নাই খোৱা সেইবোৰ আপোনালোকক দেখাব পৰা নগ'ল কাৰণ চবতে চব ভিডিঅ' কৰি ভাল নালাগে ন আৰু যিহেতু মই নতুন হয় সেইটো কাৰণে আৰু বেছি মানে অলপ হেঙা মেহেঙি কৰোঁ আৰু কৰিবলৈ ইমান মন যায় যদিও আৰু নকৰোঁ ভাবোঁ তো কৰা নহয় ঠিক আছে আকৌ নেক্সট এটা ভিডিঅ'ত আপোনালোকক অতি সোনকালে লগ পাম সেয়াই আশা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো শেষলৈকে চাই যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ঠিক আছে আকৌ নেক্সট ভিডিঅ'ত আকৌ অতি সোনকালে লগ পাম বাই বাই